guys, আজি হয় Sunday আৰু আজি মা আৰু মই বনাম Sunday special veg thali. Let's prepare. প্ৰথমতে আমি বনাম নিউট্ৰেলা মঞ্চুৰিয়ান। তাৰ কাৰণে মই নিউট্ৰেলাখিনি অলৰেডি পানীত চক কৰি লৈছিলোঁ আৰু তাত দিছোঁ দৈ, কৰ্ণফ্লাৱাৰ আৰু গোটেইখিনি মছলা মিক্স কৰি পেলাই এটা পেষ্ট বনাইছোঁ আৰু তাক অলপমান টাইমৰ কাৰণে মেৰিনেট কৰিব ৰাখিছিলোঁ আৰু তাৰপিছত সেই নিউট্ৰেলাখিনি তেলত ভাজি ল'লোঁ। ভাজি হোৱাৰ পিছত সেই একেখন কেৰাহীতে মই দিছোঁ নহৰু, লগতে কেপচিকাম আৰু পিঁয়াজ। এইখিনি আমি অলপমান টাইম ভাজি ল'ম আৰু তাৰপিছত আমি তাত দিম টমেটো চচ। ইয়াৰ লগতে মই অলপমান কৰ্ণফ্লাৱাৰ লৈ তাত পানী দি মিক্স কৰি সেই পেষ্টটো ইয়াত ঢালি দিছোঁ আৰু অলপমান টাইম ভাজি পেলাই আমি যোনখিনি নিউট্ৰেলা বনাইছিলোঁ এইখিনি ইয়াত আমি দি দিম। এইটো বাৰু মঞ্চুৰিয়ান হয়। এতিয়া আমি নেক্সট ৰেচিপিৰ কাৰণে বনাম নিউট্ৰেলা আৰু অলপমান আলু ফ্ৰাই টাইপ। তাৰ কাৰণে মই প্ৰথম দিছোঁ তেল আৰু নিমখ আৰু এয়া চক কৰি থোৱা নিউট্ৰেলাখিনি দি পেলাই অলপমান ভাজি লৈছোঁ। আমি পেষ্টৰ কাৰণে বনাব লাগিব টমেটো, পিঁয়াজ দি পেলাই মই এটা পেষ্ট বনাই ইয়াত পেষ্টটো ঢালি দিছোঁ আৰু যোনখিনি নিউট্ৰেলা আমি ভাজি থৈছিলোঁ সেইখিনি ইয়াত দি দিম আৰু লগতে মই দিছোঁ ইয়াত বইল আলু। এয়া অলপমান টাইম ভাজি পেলাই এইটো ৰেডি হৈ যাব। আমাৰ নেক্সট থালি ৰেচিপিটো একেবাৰে চিম্পল। আমি বনাম ফ্ৰেঞ্চবিন ফ্ৰাই, যোনটো মই চিম্পল ঘৰত বনোৱা লিখিয়াকৈ বনাই লৈছোঁ। আৰু এইফালে আমাৰ আৰু এটা ৰেচিপি ৰেডি হৈ আছে, যোনখিনি মই গোটেই মছলাখিনি ঢালি সেইটো অলপমান পেষ্ট বনাই লৈছোঁ। এইটো হ'ব নৰসিংহ আৰু আলু ফ্ৰাই। প্ৰথমে মই নহৰু আৰু পিঁয়াজ দি পেলাই তেলত ভাজি লৈছোঁ বইল আলুখিনি আৰু তাত দিম আমি নৰসিংহ। ইয়াৰ লগতে যোনটো পেষ্ট বনাইছিলোঁ আমি সেইটো দি দিম। এইটো এটা দৈ পেষ্ট হয় আৰু লগত সেয়া অলপমান ভাজি লওঁ। নেক্সট ৰেচিপিটো মই ডিচাইড কৰিছোঁ যে মই বনাম চিলি পনীৰ। তাৰ কাৰণে মই পনীৰখিনি চিম্পলকৈ হালধি আৰু নিমখ দি পেলাই ভাজি লৈছোঁ আৰু লগত দিছোঁ কেপচিকাম আৰু পিঁয়াজ আৰু নহৰু। এই গোটেইখিনি দি তেলত ভাজি লওঁ। মই পিছে ইয়াত ইমান মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে, কাৰণ অলৰেডি ইমান মছলা দিয়া হৈছে, গতিকে মই দিয়া নাই। আৰু চিম্পলকৈ আমাৰ পনীৰ ৰেচিপি ৰেডি হৈ গ'ল। ছাইড ডিছৰ কাৰণে মই ইয়াত কঁঠালৰ পিটিকাও বনাইছোঁ, কঁঠাল গুটিকেইটা ভাজি পেলাই। আৰু এয়া আমাৰ থালিৰ ৰেডি হৈ গ'ল। মই কমেও 5-6 বিধ চব্জি বনাইছোঁ আৰু মোৰতো বহুত বেছি ভাগৰ লাগিলে। মোৰ কষ্টৰ কাৰণে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। বাই।